ডায়েবেটিছত ডায়েটৰ কনসেপ্টটো কোনো নতুন কনসেপ্ট নহয় এইটো 100 বছৰ আগৰ কনসেপ্ট যেতিয়া ইনসুলিন মাৰ্কেটত আহিছে তেতিয়া ডায়েটৰ কনসেপ্টটো পিছ পৰি গৈছে হেল্ল এভৰিৱান মই শেহনাজ মই এজনী ক্লিনিক্যাল ৰিসাৰ্চাৰ হও মই আজি ডায়েবেটিছৰ যিমান প্ৰবলেম আছে সব প্ৰবলেম আজি মই ডিসকাস কৰিম আপোনালোকৰ লগত যেতিয়াই ইনসুলিন মাৰ্কেটত আহিছিলে তেতিয়াই ডক্টৰ বিলাকে প্ৰমোট কৰি আছিল আৰু পেশেন্ট বিলাকেও হ্যাপি আছিল কাৰণ পেশেন্ট বিলাকে মেডিসিন খাইছিলে আৰু সকলো ধৰণৰ ফুড আইটেম বিলাক খাব পাৰিছিল ৰিসেন্টলি কিছুমান ডক্টৰ আৰু বিজ্ঞানীসকলে ৰিসাৰ্চ কৰি দেখিলে যে ডায়াবেটিছৰ মেডিসিনৰ পৰা পেশেন্ট বিলাকৰ জেনেদৰে সাইড ইফেক্ট হৈ গৈ আছে যেনেকুৱা ব্লাড প্ৰেছাৰ হাৰ্ট ষ্ট্ৰোক ব্ৰেইন ষ্ট্ৰোক কিডনি ডিজিজ আৰু বিভিন্ন ধৰণৰ বেমাৰ বিলাকে পেশেন্ট বিলাকক আগৰি ধৰি আছে একচুয়ালি ডায়াবেটিছ হলে বডিত কি হয় বডিত কাৰ্বোহাইড্ৰেট টলাৰেট ক্ষমতাটো কমি যায় মানে কাৰ্বোহাইড্ৰেট যেতিয়া আমি ফুড আইটেম হিসাবে লৈ লও তেতিয়া আমাৰ কি হয় বডিত ফাংশন কাৰ্বোহাইড্ৰেটৰ যেটো ক্ষমতা এটো বাঢ়ি যায় আৰু ব্লাডত সুগাৰ লেভেলটো বহুত হাই হৈ যায় আমাৰ সাধাৰণতে কি কৰিব লাগে যিবিলাক খাদ্যত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ বেছি সেইবিলাক এভয়েড কৰিব লাগে আৰু সাধাৰণতে কি কৰো আমি মেডিসিনো খাও কাৰ্বোহাইড্ৰেট থকা ফুড আইটেম বিলাকো খাও কিন্তু আমাৰ অসমৰ মানুহবিলাকৰ মেইন খাদ্য ভাত আৰু ৰুটি মানে ভাত আৰু ৰুটিত বহুত বেছি পৰিমাণে কাৰ্বোহাইড্ৰেট থাকে এইখিনি আপোনালোকে এভয়েড কৰি চলিব লাগিব আৰু কিছুমান বিশেষ ধৰণৰ এক্সাৰসাইজ আছে সেইবিলাকো মেইনটেইন কৰি চলিব লাগিব ৰেগুলাৰ এক্সাৰসাইজ আৰু ডায়েট প্লানে আপোনাৰ শৰীৰৰ ডায়াবেটিছটো একদম ম্যাজিকেল টাইপৰ নিয়ন্ত্ৰণ কৰিব ডায়াবেটিছত সাধাৰণতে যেতিয়া প্যানক্ৰিয়াছে ইনসুলিন প্ৰডিউস কৰে তেতিয়া ব্লাডত সুগাৰ লেভেলটো হাই হৈ থকাৰ কাৰণে মাসল বিলাকত ইনসুলিন এন্টাৰ কৰিব নোৱাৰে মাসল বিলাক কুল হোৱাৰ কাৰণে আমাৰ কিহৰ দৰকাৰ হৈ থাকে আমাৰ মেইনলি এক্সাৰসাইজৰ দৰকাৰ হৈ থাকে যাতে মাসল বিলাকৰ ডোৰ বিলাক ওপেন হৈ যায় মই বহুত কেটা ক্লিনিক্যাল ট্ৰায়ালত দেখিছো বহুত হাই লেভেলৰ ডায়াবেটিছ ডায়েট কন্ট্ৰোল আৰু বিশেষ ধৰণৰ কিছুমান এক্সাৰসাইজে ইহতৰ ডায়াবেটিছটো সকলো সময়তে নিয়ন্ত্ৰণ হৈ থাকে আৰু যদি আপোনাৰ ডায়াবেটিছটো বহুত বেছি হাই লেভেলৰ তেতিয়া হলে মই এজন বহুত ভাল ডক্টৰ তেখেতৰ মই কন্টাক্ট নাম্বাৰটো মোৰ স্ক্ৰিনত দি দিম তেতিয়া হলে আপোনালোকে এই ডক্টৰটোক ভিজিট কৰিব পাৰিব আৰু এটা বিশেষ ধৰণৰ ডায়েট চাৰ্ট আৰু এক্সাৰসাইজে আপোনাৰ ডায়াবেটিছটো নিয়ন্ত্ৰণ কৰিব তেতিয়া হলে আপোনালোকৰ কোনো টেনশন নাই আৰু আপোনালোকৰ যদি ডায়েট চাৰ্টটো লাগে তেতিয়া হলে ভিডিওৰ তলত কমেন্ট কৰক আৰু যদি ভিডিওটো ভাল লাগে তেতিয়া হলে শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক যাতে মই আৰু বহুত ভাল ধৰণৰ ডায়াবেটিছৰ ওপৰত বহুত নলেজেবল ভিডিও বিলাক আনিব পাৰো